আপোনালোকক বৰ্তমান দেখাই আছোঁ মোৰ এই 2 বছৰৰ কষ্টৰ এটা ফল দেখাই আছোঁ। সেই ফলটো হ'ল গুগল এডচেন্সৰ যিটো 6টা আখৰৰ পিন, সেই পিনটো আজি আপোনালোকক দেখাই আছোঁ। তো গাইজ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, দিয়া নাই মানে এইভাগে আপোনাৰ বিয়া চিয়াও গ'ল না, তো বহুত দিন সেইকাৰণে মাজতে বহুত স্থগিত ৰাখিছোঁ ভিডিঅ' দিয়া। অলপ মানে ঘৰৰ অলপ টেনশ্যন লাগি আছিল, তো সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ। তো আজি অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইভাগে আমাৰ প্লেয়াৰে আজি পুৱাৰ পৰা পূৰা ইটা ডাঙাত ব্যস্ত হৈ আছে। চক হাজাৰিকা আকলাই চাফা কৰিছে প্লেয়াৰ। আৰু এইভাগে মানে ইটা আনাৰ কাৰণটো এটাই, কাৰণ ইয়াতে এইবাৰ মানে গঁৰাল বনাব, গাহৰিৰ গঁৰাল। তো মই আগতেও মানে গাহৰি পুহিছিলোঁ, কিন্তু সিমান এটা ফেচিলিটি নাছিল। মানে আপোনাৰ বাঁহৰ গঁৰাল আছিল, মানে ইয়াতে বাঁহৰ গঁৰাল মানে বনাইছিলোঁ আগতে। ইয়াতে এটাই গঁৰাল আছিল আৰু দুটা গাহৰি পুহিছিলোঁ ইয়াতে বহাইছিল। তো এইবাৰ মানে অলপ ফেচিলিটি হ'ব, মানে গাহৰিৰো অলপ ফেচিলিটি হ'ব, মানে বস্তুটো পাকা কৰিম বুলি ভাবিছোঁ। মানে ইয়াতে মানে অলপ পাকা কৰিলে হ'ব। আৰু এইভাগে মাটি চাটি ফেলোৱা কমপ্লিট, কাৰণ আমাৰ ইয়াতে আপোনাৰ বানপানী হ'লে একদম ঘৰৰেই একদম কাঠি পাই যায় পানী। তো সেইকাৰণে একদম মাটি চাটি গোটেই ফেলাই লৈছোঁ, ফেলাই লৈ আৰু একদম বৰ্তমান একদম গঁৰাল বনোৱা কাম ষ্টাৰ্ট কৰি আছোঁ। আৰু সেইকাৰণে ইয়াতে ইটা আনিছিলোঁ, আৰু এই হাজাৰ ইটা, সেই ইটাবোৰ হৈছে মানে গাহৰিৰ গঁৰাল বনোৱা ইটা। আৰু এই ইটা একদম পুৱাৰ পৰা কাম কৰি মই আধা কৰিলোঁ, এই প্লেয়াৰেও আধা কৰলাক মানে এই একদম চাফাই কৰি পেলাক। বৰ্তমান হাজাৰ ইটা মিনিমাম ধৰি লওক 2-3 ঘণ্টাত চাফা। আৰু মোৰ এটা মানে ধৰি লওক ফাইনেলি 2 বছৰৰ অন্তত এটা সুখবৰ আহি পৰিল। সেই সুখবৰটো হ'ল মানে গুগলৰ পৰা মই যিটো এটা কৈছিলোঁ, মানে গুগলৰ পৰা এটা মানে গুগল এডচেন্সৰ এটা পিন আহে, মানে 6টা আখৰৰ এটা পিন আহে। সেই পিনটোৰ কাৰণে মই বহুত চেষ্টা কৰি আছিলোঁ, কিন্তু ফাইনেলি 2বাৰ মানে ৰিচেণ্ট মাৰাৰ পিছত ফাইনেলি গুগল পিনটো আহি গ'ল। তো সেই গুগল পিনটো আপোনালোকক দেখাই আছোঁ। আৰু এইভাগে আমাৰ আৰু এটা প্লেয়াৰ আহিছিল, এই প্লেয়াৰে গৈছিল মানে স্কুলত গৈছিল। প্লেয়াৰ ইটা ডাঙাত ব্যস্ত, ডাইৰেক্ট আহি ইটা ডাঙাত ব্যস্ত। তো মানে আপোনালোকক বৰ্তমান দেখাই আছোঁ মোৰ এই 2 বছৰৰ কষ্টৰ এটা ফল দেখাই আছোঁ। সেই ফলটো হ'ল গুগল এডচেন্সৰ যিটো 6টা আখৰৰ পিন, সেই পিনটো আজি আপোনালোকক দেখাই আছোঁ। ৰ'ব, মানে মই পিনটো অহাৰ মোটামুটি আপোনাৰ এসপ্তাহ মানে হৈ গ'ল, মোটামুটি 8-9 দিন মানে হৈ গ'ল, কিন্তু মই ভিডিঅ' বনোৱা নাছিলোঁ। তো আজি আপোনালোকক দেখাই দিওঁ, যিহেতু কষ্ট মানে যিবিলাক কষ্ট কৰিছোঁ জীৱনটোত, সেই কষ্টবিলাকো আপোনালোকক দেখাই আছোঁ। তো সেই সুফলটো মানে সুফল বুলি ক'লে এই গুগল এডচেন্স, এইখনৰ কাৰণে মই কিমান দিনৰ কষ্ট ফাইনেলি আজি কষ্টৰ ফল পাই গ'লোঁ। আৰু এই গুগল এডচেন্সৰ পিনটো অহা মানে ফাইনেলি মোৰ ইউটিউবৰ পে'মেণ্ট আহি গ'ল। আৰু এই এডচেন্সটো হৈছে আপোনাৰ এই গুগল এডচেন্স, আৰু এইটো গুগলৰ পৰা দিয়ে সিহঁতে। আৰু আপোনালোকক এড্ৰেছটো দেখাই আছোঁ। মানে মই এটা কি ভুল কাম কৰিছিলোঁ চাওক, এড্ৰেছটোৰ গোটেইখিনি দিছোঁ, নাম চাম গোটেই দিছোঁ, পোষ্ট অফিচ, পিন নং কৰি, কিন্তু মোবাইল নাম্বাৰটো চাওক, কিন্তু মই মোবাইল নাম্বাৰটো দিছিলোঁ মানে আগৰবাৰ যেতিয়া প্ৰথমবাৰ মানে মই পঠাইছিলোঁ গুগল এডচেন্সৰ কাৰণে পিনটোত, সেই পিনটোত কিন্তু মই মোবাইল নাম্বাৰটো দিয়া নাছিলোঁ। কিন্তু এইবাৰ ফাইনেলি মই মোবাইল নাম্বাৰটো দি দিলোঁ। মোবাইল নাম্বাৰটো দিয়াৰ এটাই মানে উদ্দেশ্য, যাতে ধৰি লওক যেতিয়া মানে আপোনাৰ ডাকলৈ আহিব, মানে পোষ্ট অফিচলৈ আহিব, যেতিয়া পোষ্ট অফিচলৈ এই গুগল এডচেন্সখন আহিব, তেতিয়া আপোনালোকক মানে ফোন মাৰি দিব, ফোন মাৰি দিলে মানে অতি সোনকালে পাই যাব। আৰু এই এডচেন্সটোৰ ভিতৰতেই এই 6টা আখৰৰ পিন আছে। সেই পিনটো আপোনালোকক দেখাই নিদিওঁ, আৰু আধা চাই লওক, দেখাই পালক যাওক, একো নাই, এই পিনটো দেখিলেও একো নাই। চাওক, এই পিনটোৰ কাৰণে মই 2 বছৰৰ কষ্ট ফাইনেলি আজি সফল হৈ গ'লোঁ। আৰু ইউটিউবৰ পৰা মানে বহুতে ভাবি আছে ইউটিউবৰ প্ৰথম পে'মেণ্টটো কিমান পায়। তো ইউটিউবৰ প্ৰথম পে'মেণ্টটো বুলি ক'লে আপোনালোকৰ যিসকলৰ ইউটিউব চেনেল আছে, তো তেওঁলোকক মই এটা কথা কৈ দিওঁ, ইউটিউবৰ প্ৰথম পে'মেণ্টটো পায় আপোনাৰ $100 হ'লে। $100 লগতে আপুনি বেংক একাউণ্টটো মানে এড কৰিব লাগিব। তাৰপিছত আপোনাৰ ভেৰিফিকেশ্যন যিটো 6টা আখৰৰ পিন, সেই পিনটো বহাই দিলে আপোনালোকে ফাৰ্ষ্ট পে'মেণ্ট $8,500 টকা, মানে $1 আপোনাৰ কিবা আমাৰ ইণ্ডিয়ান ৰুপিছত $1 হ'ল আপোনাৰ 85.37 কিবা টকা, মানে 85 টকাই ধৰক, 85 টকা হ'লে আপোনাৰ $100 হ'ব $8,500 টকা।
মানে ইউটিউবৰ পৰা প্ৰথম পে'মেণ্ট ফাইনেলি 8,500 টকা পাই গ'লোঁ মানে কষ্টৰ ফল ফাইনেলি পাই গ'লোঁ আৰু ইয়াতে গাহৰি গঁৰাল বনোৱা হ'ব মানে জীৱনটোত কি বেলেগৰ তলত কাম নকৰোঁ এটাই উদ্দেশ্য মানে জীৱনটোত বেলেগৰ তলত কাম নকৰোঁ নিজামতে কাম কৰিম যিখিনি কাম কৰিম এইবাৰ মানে ইয়াতে গাহৰিও পুহোঁ আৰু মোৰ এটা চাইকেল ৰাইড আহি আছে ফাইনেলি চাইকেল ৰাইডটো হ'ল এইবাৰ মানে এটা ভয়ানক চাইকেল ৰাইড হ'ব সেই চাইকেল ৰাইডটো ক'লৈ যাম কি কৰিম আপোনালোকক কৈ আছোঁ আৰু মই এটাই কৈছিলোঁ মানে বিয়াৰ পিছত আমাৰ বিয়াও গ'ল তো বিয়া গ'ল তাৰপিছত আপোনাৰ যেতিয়া মোৰ ফাইনেল মানে 6 চেমত যেতিয়া ফাইনেল এক্সাম যাব তাৰপিছতে এটা ভয়ানক চাইকেল ৰাইড হ'বলৈ গৈ আছে আৰু চাইকেল ৰাইডৰ লগতে গাহৰিও ঘৰত পুহি থৈ যাম মানে গাহৰিখিনি মানে ঘৰতে চাই থাকিব আৰু মানে অইনবাৰ ফেচিলিটিও নাছিল একোৱে নাছিল মানে একো নহ'লে আপোনাৰ এই বাঁহৰ গঁৰাল আছিলে বাঁহৰ গঁৰাল মানে গাহৰি কি কৰে ভাঙি চিঙি উৎপাত কৰিবলৈ তো এইবাৰ যেতিয়া পাকাৰ গঁৰাল হ'ব কোনো টেনশ্যন নাই আৰু মটৰ চটৰ একোৱে নাছিল পানী টিঙেদি মাৰিছিলোঁ তো এইবাৰ ফাইনেলি মটৰ চটৰো একদম ভয়ে থোৱা গৈছে মানে ডাইৰেক্ট মটৰৰ পানী মাৰক আৰু আধাৰ আনক আৰু খুৱাই থাকক আৰু ডাঙৰ কৰক আৰু বেচক তো সেইটোৱে উদ্দেশ্য আৰু ফাইনেলি 2 বছৰৰ কষ্টৰ ফল ফাইনেলি পাই গ'লোঁ তো কি ক'ম চাই লওক গুগল এডচেঞ্চ আৰু যিসকলৰ ইউটিউব চেনেল আছে মই তেওঁলোকক এটা কথা কৈ দিওঁ মানে আপোনালোকে মানে প্ৰথম পে'মেণ্টটো কেনেধৰণে পাব ফাৰ্ষ্ট টাইম আপোনালোকৰ মনিটাইজ হ'ব লাগিব মনিটাইজ হোৱাৰ পিছত আপোনালোকৰ $100 কমপ্লিট হ'ব লাগিব $100 কমপ্লিট হোৱাৰ পিছত আপোনালোকক মানে গুগল এডচেঞ্চৰ কাৰণে মানে এপ্লাই কৰিব লাগিব গুগল এডচেঞ্চ এপ্লাই কৰাৰ পিছত আপোনালোকৰ যদি মানে ধৰি লওক আমাৰ ঘৰ চিনাদি বুলি ক'লে মানে বহুত পলমকৈ আহি গ'ল মোৰ মানে গুগল এডচেঞ্চ পিনটো বহুত পলমেই হ'ল আহি পাওঁতে কিন্তু আপোনালোকৰ ঘৰ যদি অলপ টাউন এৰিয়াত হয় বা মানে অলপ চিনা জানা জেগাত হয় তো তেতিয়া মানে অলপ সোনকালে আহে কিন্তু আমাৰ এলা চিনাদি জেগা অলপ বহু পিছপৰা জেগা তো আমাৰ এই ৰাস্তাটোৱে হোৱা নাই বানপানীৰ টাইমত এই ৰাস্তা তাতে ভেল চলাব সেই ৰাস্তাত বৰ্তমান চৰকাৰৰ এই বিজেপি চৰকাৰৰ দিনতে ৰাস্তাত ভেল চলাব লগা হৈছে মানে কিমান পিছপৰা গাঁও হ'ব লাগিব চিনাদিখন তো সেইকাৰণে মানে বহুত পলমে হৈ গ'ল তো আপোনালোকৰ ঠাইখিনি যদি অলপ চিনা জানা এৰিয়া হয় বা অলপ টাউন এৰিয়া হয় তো অতি সোনকালে আহি যাব তো গুগল এডচেঞ্চ পিনটো অহাৰ পিছত ফাইনেলি আপোনালোকৰ যদি ইউটিউব চেনেলটো আছে $100 হোৱাৰ পিছত বেংক একাউণ্টটো এড কৰাৰ পিছত গুগল এডচেঞ্চ পিনটো এড কৰাৰ পিছত আপোনালোকৰ একাউণ্টত 8,500 টকা মানে প্ৰথম পে'মেণ্ট ইউটিউবৰ পৰা পোৱা যায় আৰু প্ৰথম পে'মেণ্ট পোৱাৰ পিছত আপোনালোকৰ যিমান ডলাৰ কমপ্লিট হয় যদি আপোনালোকৰ $200 কমপ্লিট হয় তেতিয়া আপোনালোকে 17,000 পাব তো সেনেধৰণৰ আপুনি যিমান ডলাৰ মানে পায় আৰু ভিউজ হিচাপে ডলাৰ দিয়ক আপোনালোকৰ যদি ডগৰী মানে 10,000 ভিউজ হয় তো তেতিয়া পইচাটো বেছি ভিউজ কম আহিলে পইচাটো কম তো সেইটোৱে মানে বহুতে ভাবি থাকে মানে ছাবস্ক্ৰাইবাৰ বেছি হ'লে পইচাটো বেছি পায় কিন্তু ছাবস্ক্ৰাইবাৰ লগত মেটাৰ নকৰে আপোনালোকৰ যদি 1000 ছাবস্ক্ৰাইবাৰ আপোনালোকৰ যদি ভিউজটো যদি বেছি আহে তো তেতিয়া আপোনালোকে মানে পইচাটো বেছি হ'ব যদি আপোনালোকৰ ছাবস্ক্ৰাইবাৰ ধৰি লওক 2 লাখে হওক ভিউজটো যদি 2,000 ভিউজ আহে ক'ত পইচা পাব তো কথাটো হৈছে তেনেধৰণৰ তো ফাইনেলি কষ্টৰ ফল কমপ্লিট আৰু এইভাগে একদম ঘৰতে অলপ কাম মনত লাগি যায় আৰু যেতিয়া আমাৰ 6 চেমৰ ফাইনেল এক্সাম যাব তো তেতিয়া এটা ভয়ানক ৰাইডটো এইবাৰ এতিয়া মানে মই এটা আপোনালোকক কথা কৈ দিওঁ মানে ৰাইডটো কিমান দূৰলৈ হ'ব সেই ৰাইডটোৰ কথা কৈ আছোঁ প্ৰায় ধৰি লওক 3,000 কিলোমিটাৰ হ'লে কি ঠাই হ'ব পাৰে আপোনালোকে কমেণ্টৰ সহায়ত জনাই দিব তো বহুতে অলপ চলপ গমো পাইছে তো মোৰ লগৰবিলাকেও বহুতে গম পাইছে এইবাৰ ক'লৈ যাম কিন্তু আপোনালোকে যদি মনতে ভাবি আছে মানে ক'লৈ যাব পাৰে ভাবিবিলাক 3,000 কিলোমিটাৰ হ'লে কি ঠাই হ'ব পাৰে কমেণ্টৰ সহায়ত জনাই দিব তো ফাইনেলি বহুত খুচ আৰু এই এডচেঞ্চখন আহিবলৈ আপোনাৰ প্ৰায় মোৰ 8 দিন মানে হ'ল তো মই ভিডিঅ'টো দিয়া নাছিলোঁ তো আজি আপোনালোকক ভিডিঅ'টো জনাই দিলোঁ মানে কষ্ট কৰা কামখিনিতো মই আপোনালোকে দেখিয়ে থাকে তো সফলটো চাই লওক তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো তো ভিডিঅ'টো যদি ভাল লাগিছে পূৰা লাইক মাৰি দিব তো এইখিনিয়ে আৰু ফাইনেলি চাই লওক এনেধৰণে আপোনালোকে পূৰা ডিটেইলছবোৰ দি দিব আৰু গুগলৰ পৰা আৰু এইটো হৈছে ইউটিউবৰ পৰা প্ৰথম মানে আপোনাৰ এটা উপহাৰ বুলি ক'ব লাগিব ইউটিউবে মানে আপুনি যে ইউটিউবত কাম কৰি আছে এইটো এটা প্ৰথম ইউটিউবৰ পৰা অহা চিন আৰু মানে বহুতে ভাবি থাকে মানে চিলভাৰ প্লে বটন মানে গোল্ড প্লে বটন মানে কেতিয়া আহে মানে ধৰি লওক আপোনালোকৰ যদি 1 লাখ ছাবস্ক্ৰাইবাৰ মানে কমপ্লিট হয় তো তেতিয়া আপুনি পাব চিলভাৰ প্লে বটন আৰু যদি 10 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তো তেতিয়া মানে গোল্ডেন প্লে বটন পোৱা যায় তো এইখিনিয়ে কথা আছিল তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তেন্তে আজিলৈ বাই আৰু
ৰাইডত গ'লেতো গমেই হ'ব আৰু এইবিলাক আৰু এইভাগে আছোঁ মই একদম চলা তলা নিপিন্ধাকৈ আছোঁ কাৰণ যিহে কটি ফটা ৰ'দ দিছে আৰু কাম চাম কৰি আছোঁ না তো এইভাগে প্লেয়াৰেও চলা তলা পিন্ধা নাই মানে কাইয়ে চলাই এই গেঞ্জি পিন্ধি আছে প্লেয়াৰে বহুত গৰম দিছে আৰু এই গৰমতো এইবাৰ চাইকেল ৰাইডটো যোৱাটো ফিক্স যিমান যি গৰম নহওক যিমান যি ঠাণ্ডা নহওক মুঠতে চাইকেল ৰাইড এইবাৰ ভয়ানক হ'বলৈ গৈ আছে তো আজিৰ ভিডিঅ'তে এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তেন্তে আজিলৈ বাই বাই